ডেফিনেটলি সেই কথাটো লৈ পেলাই আমি উদ্বিগ্ন যে কোকৰাঝাৰ জিলাৰ অধীনত চালাকাটি হওক, পৰ্বতজোৰা হওক, গোসাইগাঁও হওক, আন এই ঠাইত আৰু আটাইতকৈ বেছি চালাকাটি আৰু কোকৰাঝাৰ জিলাৰ দক্ষিণ প্ৰান্তত এই যে নাবালিকক মানে ধৰ্ষণ কৰা, কাকবা হাৰাশাস্তি কৰা, কাকবা মানে মলেষ্টেশ্যন কৰা এনেকুৱা ঘটনা মানে ঘটি আছে। আৰু আমি যাক ভাবোঁ যে এইটো পুনৰাবৃত্তি হ'ব নালাগে, কিন্তু ইয়াৰ পুনৰাবৃত্তি হৈ আছে। জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসনে যদিও তেওঁলোকে দৃষ্টি ৰাখিছে, তথাপিও তেনে ঘটনা আমাৰ তাত দৈনন্দিন ৰিপৰ্ট হৈ আছে। তো ইয়াৰ কাৰণে অসম চৰকাৰক আৰু কোকৰাঝাৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনক আমি দাবী জনাইছোঁ যে যিসকলে তেনেকুৱা কাৰ্যত লিপ্ত আছে, যিসকলে দোষী, তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিব লাগে। এনেকুৱা এটা এক্সেম্পলাৰী শাস্তি হ'ব লাগে যাৰ কাৰণে তেওঁলোকে পুনৰ এনেকুৱা ঘটনা কৰিবলৈ বা এনেকুৱা ক্ৰাইম কৰিবলৈ যাতে কোনেও সাহস নকৰে। আৰু এই কথাটো লৈ পেলাই নিখিল বড়ো ছাত্ৰ সন্থাই আমি মানে তীক্ষ্ণ আমি দৃষ্টি ৰাখিছোঁ যে আহি থকা দিনত বিভিন্ন দল সংগঠন, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সেই কথাটো নিজ নিজ জাতি জনগোষ্ঠীৰ দল সংগঠন বা সমাজখনে দায়িত্ব ল'ব লাগিব, যাতে তেনেকুৱা সামাজিক ব্যাধি, সমাজ বিৰোধী বা তেনেকুৱা ধৰ্ষণ বা মলেষ্টেশ্যন কৰা যাতে পুনৰাবৃত্তি নঘটে। আৰু তেনেকুৱা পৰিৱেশটো আমি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি কিছু পদক্ষেপ ল'ব লাগিব, আমি বাধ্যত পৰিম। ইয়াৰ কাৰণে সকলোকে আমাৰ আহ্বান জনাইছোঁ, গাৰ্জেনসকলক সজাগ হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু যিখিনি ছেকশ্যনক টাৰ্গেট কৰি লৈছে সেইখিনি ছেকশ্যনো তেওঁলোকে অলপ নিজকে মানে এৰাই চলিবৰ কাৰণে আমি আহ্বান জনাইছোঁ, আমি দাবী ৰাখিছোঁ। ধন্যবাদ।